হাই লটাছ ৱেলকাম টু মাই লটাছ চেনেল তোমাৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি পূৰা ফিট ফাট হৈ ওলাইছোঁ মানে আৰু কি হ'ল আৰু চুলি তুলি পূৰা দাঢ়ি চুলি পূৰা মজাকৈ কাটি ল'লোঁ। তো আজি গৈ আছোঁ ছাগলপাৰত কি হ'ল মোৰ ভাগিনটোৰ আজি কি হ'ল বাৰ্থডেও আছে আৰু কি হ'ল আৰু তুলনি বিয়াও কি হ'ল শান্তি বিয়া। তো তাতে গৈ আছোঁ মজাকৈ আপোনালোকক দেখুৱাম আৰু কি হ'ল তুলনিটো আজি 6-7 মাহ আগতে হৈ গৈছে। তো আজি হ'ল কি হ'ল পাৰ্টি দিব আৰু হ'ল তাৰ বাৰ্থডে তাৰিখ হ'ল 30 তাৰিখ, কিন্তু আজি হ'ল 28 তাৰিখ কি হ'ল আজি হ'ল চানডেৰ কাৰণে তাৰে দুটা সকাম একেলগে পাতা হ'ব, বাৰ্থডেও কৰা হ'ব আৰু তুলনি বিয়াৰো পাৰ্টি দিব একেলগে দিব। তাৰ তো এইফালে আহিবলৈ ছাগলপাৰাত আৰু এইফালে চা বহুত দিনৰ মূৰত মানৱ ভাইক লগ পালোঁ দেই। এই বিয়া পাতিলে আজি 5 বছৰমান হ'ল না 5 বছৰ হ'ল না তো 5 বছৰ মূৰত দে আজি ফোন মাৰছে সেই মাল আছে এনেকুৱা মাল আৰু এইফালে লগ পাই গ'লে এতিয়া আহে। তো এইফালে চলি আছে আমাৰ মেকআপ। তো এইফালে আহি কেমেৰামেন হৈ গ'লোঁ আৰু এইফালে মেকআপ চলি আছে আমাৰ এইফালে। তো বাকী কইনা মেকআপ কৰা হৈ গ'ল না। তো কি হ'ল কইনাক চোতালৰ মাজতে মজাকৈ বহি আছে দেখুৱাম। তো এইফালে চাওঁ এইবিলাক মজাকৈ মেকআপ কৰি আছে আমাৰ মীনা বাইদেউ আৰু এইফালে আমাৰ কোনজনী আইজনীজনী আৰু এইফালে নেন্সি। তুমি কিয় কান্দি আছা আৰু এইফালে বহি আছে আমাৰ কইনা বাৰ্থডে গাৰ্ল আৰু এইফালে লগৰ সৈতে বহি আছে ধুনীয়া কৰি আৰু এইফালে মামীয়াক হয়তো ডাঙৰ মামীয়াক এইফালে মজাকৈ এটা চেন পিন্ধাই দিব। এইয়া আমাৰ আলহীবিলাক আহি পাইছে। অ আবু আহিব পাৰিছা মাততে লগ পাই গ'লোঁ গণেশ আৰু গণেশে বোলে বিয়াৰ ভিতৰত নাযায় কিয় নাযায় বোলে লাজ পাই আছে সোমাবৰ কাৰণে আৰু ভাত খাই যাব বুলি হয়। আমাৰ মেকআপ আজি শেষে নহ'ব, এইফালে চুলি ষ্ট্ৰাইট কৰি আছে বোলে কি নাজানো কি বুলি কয় কাৰ্লি সেইটো এতিয়া আজিয়ে কৰি আছাচোন ক'ত কাৰ্লি কৰিলি। এই দুৰ্গা মাই যে দুৰ্গা মাই কি এয়া দুৰ্গা মায়ে বোলে কিবা কাৰ্লি কৰি আছে কাৰ্লি ষ্টাইল দেখাবলৈ এতিয়া আন্ধাৰ হ'ব আৰু কাই চাব এতিয়া আৰু ফটো উঠিব লাগিব। আৰু এইফালে মই কেক দাঙি লৈ আনি আছোঁ আৰু এটা মজাকৈ কেক কটা হ'ব কি হ'ল আমাৰ ভাগিনজনী কি হ'ল বাৰ্থডে গাৰ্লজনী কি হ'ল কেকটো কাটিব। তো মজাকৈ আৰু মই ফটো উঠাম আৰু বাকী আমাৰ দুৰ্গা মায়ে ভিডিঅ' শ্বুট কৰি থাকিব আৰু তো এইফালে মজাকৈ তো এইফালে দাঙি লৈ আনিছোঁ আৰু মজাকৈ এই টেবুলতে মজাকৈ ৰাখি দিম আৰু
আমাৰ বাৰ্থডে কালাৰ কইনা গাল চিলি ফিছ চিকেন মাই ভালকে ল পেট ভৰাই পেট ভৰাই খাব লাগিব ইফালে মজাকে আমি খানা খাম এতিয়া মাৰি দিয়া যিটো ভাত খোৱা আছিলে আৰু এবাৰ খাম কিন্তু এবাৰ মাৰি ল'ম আৰু বাকীবোৰ আহি আছে তাৰপিছত আৰু বহিব লাগিব খানাত চিলি চিকেন আৰু আৰু দালি ভাত বাদাম আলু চিকেন নাই আৰু না চিলি ফিছ নহয় এইটো চিকেন আছিলে এইটো চিলি ফিছ এইটো কি আছে এইটো মাছটোৱে আৰু এইটো গ্ৰেভি আছে অকল চিকেন আৰু এতিয়া টাইম হৈ গ'ল 9:07 সকলোকে মোৰ লগৰবিলাক মাতিছিলোঁ আৰু তাৰপৰা 3টা বজাত আমি তোল ডাঙৰীয়া কেইটা বাজিলে এতিয়া সুন্দৰ পূৰ্বে পেট লৈছোঁ খাম আৰু এতিয়া মাতিছিলোঁ কেইটাত এইটো বেয়া নহ'ব চৰি মানে কিন্তু সেয়া আৰু মানে কিছু বস্তু নাপাব পাৰোঁ মানে মটনটো শেষ হ'ল আমাৰ মটন আৰু চিকেনটো শেষ হ'ল বৰ্তমান আপুনি 3টাত মাতিছিলে কিন্তু আমাৰ আহোঁতে 6টা বাজিলে একো নাই বাকী এতিয়া খাওঁতে লওঁতে 9টা বাজিল 9:07 বাজিল বঢ়িয়া সুন্দৰ পৰিৱেশ সুন্দৰ হৈ যায় গুৱাহাটী চহৰ ন হৈ যায় এই আমাৰ কেটাৰিং পাৰ্টি আমাৰ ইয়াত পুৰা কুট চুট লগাই এইটো মটন আছে নেকি ঘৰৰ নাই চিকেন আছে চিকেন কাৰী और চিকেন কাৰী और এইটো কি আছিল চিলি ফিছ চিলি ফিছ আৰু এইফালে আমাৰ আলহীসকল এইবিলাক নিমন্ত্ৰণ জনোৱা এইবিলাক অতিথি এইবিলাক আমাৰ মানে সকলোৱে এতিয়া বহি আছে ভাত খাবৰ কাৰণে মানে ভাত খাই আছে মই বহিম আৰু মোৰ সাজাটো এইটো মোৰ দাগী সাজাটো দেখিছা গিলাচ এটি দাগী এটা আছে বাকী ভাল কেনেকুৱা হৈছে মজা হৈছে না টিকু তুমি কেইবাৰ ভাত খালা 3বাৰ খালা পাইছোন 69 কি কোৱা দেখছা আমাৰ চিঙা ডাঙৰীয়া আনবক্সিং চব গিফ্টবিলাক হৈ গ'ল কিন্তু মানে কি হ'ল আহি নাপালোঁ বাকী এইবিলাক অলপ দেখুৱাই আছে আমাক খালিচোন এইটো হ'ল ফেচলেট ভেজ না ভেজ এই ভেজলেট বা এইটো চব্জিৰ হয় এইটো মালদা কিমান পইচা আছে চাওঁ মালদা নহয় ওলাও মালদা এইকেইটা মানে চব মানে পইচাৰ মানে মই মানে মালিকিনী আকৌ আচ্ছা আৰু নমিনিটো মোৰ মা ৱাও এইকেইটা চব পইচা আৰু কি কাপোৰ আহিলে আমাৰ মানে চকলেটো আছে নে পাৰ্চল এইটো মানে মোৰ ফ্ৰেণ্ড মাখানে মোক খাবলৈ দিছিলে কিন্তু মোৰ বেগত থৈ গৈছে আৰু বেগো দিছে কিছুমানে তুলি কোৱা আৰু কুৰ্তি ইমান ভাল হৈ গৈছে মোৰ একচুৱেলি মই এটা এক্সট্ৰা পাৰিব আমি আৰু এইটো চলাটো মই গিফ্টতে পাইছোঁ মই পিন্ধিয়ে ল'লোঁ মই লেতেৰাও কৰি দিলোঁ আকৌ আমাৰ বাকী এতিয়া এখন দোকান খুলিব পাৰিব এতিয়া না এতিয়া একদম কথা নাই দোকানৰ এখানে আৰু ফেন কি আছে ধুনীয়া ৰাধাৰাণী আছে আৰু ৰাধাৰাণী এটা ফুড কৰ্নাৰ দিছে ৰাধাৰাণী কিমান টাইম ক ভালকে ক 10টা কিমান 10টা 10 ক'ত 10টা 10 হ'ব আৰু মানে 10টা 10 কেনে 10টা 10 হ'ব 10টা 10টা 5 বুলি ধৰ তথাপিও 1 মিনিট মান আছে এপনে হ'ব আৰু এইয়া জয় শ্ৰী কৃষ্ণ এয়া ৰাধা কৃষ্ণ
আৰু ইয়াতে গণেশ বাবা এটা আছে এই বাবা গণেশ গণপতি বাপ্পা মৰিয়া গণপতি বাপ্পা এইফালে আমাৰ এইটো আমাৰ সৰু ভাগিন ডাঙৰ বাৰ্থডে কি কয় ডাঙৰ ভাগিনটো আজি হ'ল বাৰ্থডে আৰু মানে কি হ'ল তুলনি পাৰ্টি আছিল কিন্তু আমাৰ এইটো সৰু ভাগিন এতিয়া বাৰ কি আজিৰ পৰা শেষ আজিৰ পৰা তোমাৰ হ'ব চব বাৰ্থডেও নাই তোমাৰ বাৰ একো নাই আৰু না লাইক কমেন্ট কোনটো আছে কোনটো টাইম বজালো বাই বাই আমি গৈ থাকোঁ দে তুমি তাত দিয়া থেংক ইউ বাই বাই এই আমাৰ ধানি কৰি দিয়া চুমা দিবা দিয়া চুমা দিয়া থেংক ইউ বাই বাই